আজি অসমীয়া জাতীয় জীৱনৰ সংকটৰ সময়। প্ৰতিজন খিলঞ্জীয়াৰ বুকুত সংশয়। কি জানিবা, জাতি ভেটি মাটি হেৰুৱাব লগা হয়। হেৰ অসমীয়া, হেৰ খিলঞ্জীয়া, যদি তুমি হোৱা লাচিতৰ দেশৰ, তেন্তে আইক বুজিবলৈ ভয় কিহৰ? আজি অসমীয়া জাতীয় জীৱনৰ সংকটৰ সময়। প্ৰতিজন অসমীয়াৰ বুকুত সংশয়। আজি অসমীয়া জাতীয় জীৱনৰ সংকটৰ সময়। প্ৰতিজন অসমীয়াৰ বুকুত সংশয়। কি জানিবা জাতি ভেটি মাটি হেৰুৱাব লগা হয়। কি জানিবা জাতি ভেটি মাটি হেৰুৱাব লগা হয়। হেৰা অসমীয়া লাচিতৰ দেশৰ, আইক বুজিবলে হয়নো কিহৰ? হেৰা অসমীয়া লাচিতৰ দেশৰ, আইক বুজিবলে ভয়নো কিহৰ? এয়া যে অসমীয়া জাতিৰ বিপৰ্যয়, এয়া যে অসমীয়া জাতিৰ বিপৰ্যয়। শুনচোন হেৰ দেশৰ ৰজা বাই ভনী ভাইৰ আৰ্তনা, নিজৰ ঘৰতে আলহী হল কাঢ়ি নিয়ে যেন পেটৰ ভাত। শুনচোন হেৰ দেশৰ ৰজা বাই ভনী ভাইৰ আৰ্তনা, নিজৰ ঘৰতে আলহী হল কাঢ়ি নিয়ে যেন পেটৰ ভাত। অসমীয়া বুলি পৰিচয় দিবলে আৰু আছে জানো বাকী? তোৰ চোতালতে বিদেশী বঙালে পাতিছে বিহুখনি, ঐ পাতিছে বিহুখনি। দিয়া অসমীয়া জাতিৰ পৰিচয়, দেশৰ বিভীষণক নিদিবা আশ্ৰয়। আমি যে অসমীয়া লাচিতৰ দেশৰ, আমি যে অসমীয়া শংকৰ মাধৱৰ। আজি অসমীয়া জাতীয় জীৱনৰ সংকটৰ সময়। ইতিহাসৰ পাত লুটিয়ালে পাবা তাতে সংবিধান। কুশল পিয়লি কনকলতা আছে জানা হৈ জ্যোতিষমান। ভাষা আন্দোলনৰ শ্বহীদৰ চিতা আজিও নুমুৱাই নাই। মুকুতিৰ পণ ল'ব লাগিব বঙালক দিম সকীয়াই। জাগা অসমীয়া ভাগ ভাগ নহবা, ৰাখিব লাগিব ভেটি। খিলঞ্জীয়াৰ হকে যুঁজিব লাগিব, হাতে হাতে হেনদাং তুলি, ঐ হাতে হাতে হেনদাং তুলি। হেৰা অসমীয়া লাচিতৰ দেশৰ, বধিব লাগিব দেশৰে বদন। আমি যে অসমীয়া লাচিতৰ দেশৰ, আমি যে অসমীয়া বৰ অসমৰ। আমি যে অসমীয়া লাচিতৰ দেশৰ, আমি যে অসমীয়া বৰ অসমৰ। আমি যে অসমীয়া লাচিতৰ দেশৰ, আমি
যে অসমীয়া বৰ অসমৰ